সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ পূৰ্বীৰ পৰা অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। মই মানে আজি এতিয়া 11টা বাজিল, মোৰ বহুত বেছি দেৰি হৈ গ'ল, কাপোৰ মেলি থৈছোঁ, এইবোৰ মাইণ্ড নকৰিব। চ' মই এতিয়া যাব ওলাইছোঁ মানে নগাঁৱলৈ মানে মই যোনখন কলেজত পঢ়িছিলোঁ, মই নগাঁও খাগৰিজান কলেজত পঢ়িছিলোঁ। চ' তালৈ যাওঁ, বিশেষ এটা কাম আছে মোৰ কলেজত। মোৰ এজনী বেষ্ট ফ্ৰেণ্ড মৰমী, তাইক মই আজি 4 বছৰ মূৰত লগ পাম। তাইকে মোকে কলেজলৈ মাতিছে বিশেষ এটা কামত কলেজত। চ' বিশেষ কাম এটাৰ কাৰণে যাওঁ আৰু কলেজখন আপোনালোকক দেখাম। আজি মই বিয়া হোৱাৰ পাছত প্ৰথম কলেজলৈ যাম। আজি মানে 4 বছৰ হ'ল, 4 বছৰৰ পাছত কলেজখন দেখিম বা যাম। ছাৰহঁতক অকণমান চিনাকি কৰাই দিম, ছাৰহঁতকো অকণমান দেখাম বুলি ভাবিছোঁ, যদিহে লাজ নকৰোঁ। আৰু মোৰ মানে লাজটো অকণমান বেছি কাৰণে য'তে ত'তে ভিডিঅ' কৰিব নোৱাৰোঁ। সেইকাৰণে মানে য'লে ত'লে গ'লে মই ভিডিঅ'বোৰ কৰিব নোৱাৰোঁ। আৰু অকণমান ছাৰহঁতক দেখাম, স্কুলখনৰ কলেজখনৰ পৰিৱেশটো অকণমান দেখাম। মোৰ খুব ভাল লাগি আছে, এক্সাইটেডো হৈ আছোঁ মানে কলেজলৈ যাম কাৰণে। আৰু ছোৱালীজনীক খুৱাই বোৱাই মোবাইলটো দি থৈ আহিছোঁ, দেউতাক ঘৰতে আছে। তাৰপিছতে এই খুৰা ল'ৰাটোৰ লগতে বাইকতে মই যাওঁ আৰু জল্দি মানে কথাখিনি কৈ লৈছোঁ, কাৰণ পিছত ক'বলৈ নোৱাৰিম যে, সেইটো কাৰণে। এতিয়া মোৰ দেৰি হৈছে, মই গৈ লওঁ, একেবাৰে গৈ কলেজতে লগ পাই আছোঁ। বাই বাই। আমি কলেজ আহি পাই গ'লোঁ। তাই কিবা এটা মানে এপ্লিকেশ্যন এখন লিখি আছে। আমাৰ প্ৰিন্সিপাল ছাৰ। এইখনে আমাৰ কলেজখন, মৰমৰ কলেজখন। বহুত বেছি ধুনীয়া কৰিলে কলেজখন, চাব পাৰে ইমান ধুনীয়া কৰিলে পৰিৱেশটো, মানে বহুত বেছি ধুনীয়া কৰিলে। আগতে এইবোৰ পাকা নাছিলে, এতিয়া গোটেইখন পাকা কৰি দিলে, বহুত বেছি ভাল লাগিছে। খাম বুলি ভাবিলোঁ। এয়া মোৰ বেষ্ট ফ্ৰেণ্ড মৰমী, আৰু তাইক বহুত মানে 4 বছৰ মূৰত লগ পাইছোঁ। মোৰ বিয়া হোৱা 4 বছৰ কমপ্লিট হ'ব আৰু ফেব্ৰুৱাৰীত, আৰু 3 বছৰ হ'ল ন, তাই 3 বছৰ হ'ল বিয়া হোৱা। তো আমি 4 বছৰ মূৰত ফাইনেলি লগ পালোঁ, যি কাৰণতে নহওক কিবা এটা কাৰণত লগ পাইছোঁ আৰু কলেজলৈ আহিছোঁ বিশেষ কিবা কাম এটাত। আৰু এই আমাৰ কলেজখনৰ পৰিৱেশটো অকণমান দেখাম এতিয়া। এইটো আমাৰ কেণ্টিন, মানে আগতে ভগা চিগা কেণ্টিন এটা আছিলে খাগৰিজানত ন, আৰু এতিয়া মানে ভালকৈ বনাইছে পূৰা কেণ্টিনটো। এইফালেও বনাইছে পূৰা মজাকৈ। ইনভেষ্টিগেশ্যন কৰিব আহিছোঁ। অঁ, ইমান ধুনীয়াকৈ বনাইছে কেণ্টিনটো। আজি কলেজলৈ যে আহিছিলোঁ কৈছোঁ ভিডিঅ'টোত, এয়া ছাৰ, আমাৰ ছাৰ হয়। ছাৰৰ নামটো অকণমান কৈ দিয়ক। মোৰ নাম ডক্টৰ ৰমেশ নাথ। হয়, ছাৰে মানে কলেজখন ইমান ধুনীয়া কৰিলে, আমাৰ খুব ভাল লাগিছে। মই অকণ ভিডিঅ' কৰিছোঁ, ভিডিঅ'বোৰত দেখা পাব আপোনালোকে। আৰু ছাৰক মানে আমাৰ যিজন ছাৰ আছিলে, আমি যেতিয়া পঢ়ি থাকোঁতে প্ৰিন্সিপাল আছিলে সাগৰ বৰুৱা ছাৰ আছিলে, এখেতক মানে খুব নিজৰ লাগিছে, আমাৰ যেন আমি বহুত বছৰ আগতে লগ পাইছোঁ। তেখেতৰ ইমান ধুনীয়াকৈ মৰম চেনেহ কৰিছে আমাক, খুব ধুনীয়াকৈ নিজৰ ছোৱালীৰ দৰে খুব ভাল পাইছে। তেখেতক সন্মানত হয় ছাৰৰ দিনত, সেইটোৱে আশা কৰিছোঁ, নে কি কয় ছাৰ? আৰু কলেজখন ভাল বনাব। আমাৰ মানে এটা বস্তু বহুত ভাল লাগে যে পুৰণা ল'ৰা ছোৱালীবিলাক যেতিয়া আমাৰ কলেজলৈ আহে, সেইটোৰ দ্বাৰা আমি মানে বহুত মানে উৎসাহ পাওঁ, আৰু বস্তু পঢ়ি থাকোঁ, সেইটোৱে আশা কৰিছোঁ, নে কি কয় ছাৰ? আৰু কলেজখন ভাল বনাব। আমাৰ মানে এটা বস্তু বহুত ভাল লাগে যে পুৰণা ল'ৰা ছোৱালীবিলাক যেতিয়া আমাৰ কলেজলৈ আহে, সেইটোৰ দ্বাৰা আমি মানে বহুত মানে উৎসাহ পাওঁ, আৰু বস্তু পঢ়ি থাকোঁতে কিছুমান কথা নকয়, কেনেকুৱা কি ঘটনা। পঢ়াৰ পিছত যেতিয়া ছাত্ৰ ছাত্ৰীবিলাক যথেষ্ট পৰিণত হয়, মেচিউৰ্ড হয়, তেতিয়া মানে বিভিন্ন ধৰণৰ নতুনকৈ আহিছে। আমাৰ কনফাৰেঞ্চ হল আছে, কম্পিউটাৰ ৰুম আছে, খুব ধুনীয়াকৈ একদম গছ লগাইছে, আৰু এইবোৰ একদম নতুনকৈ বিল্ডিং এটা হ'ব। হয়, তাৰ ওপৰত আমি পঢ়ি থাকোঁতে এই ওপৰৰ ছাদখনেই দিয়া নাছিলে নেকি? হয়, এতিয়া একদম ধুনীয়াকৈ এইবোৰ বনাই আছে, মজাকৈ একদম ধুনীয়াকৈ বনাইছে ছাৰে। খুব ভাল লাগিছে, ইমান ভাল মানে
প্ৰত্যেকখন কলেজৰ ষ্টুডেণ্টে বিচাৰে যে প্ৰিন্সিপালজন সদায় ভাল হ'ব লাগে, খুব ধুনীয়া মানে বিহেভিয়াৰৰ ক্ষেত্ৰতো বা কামৰ ক্ষেত্ৰতো খুব ভাল কাম কৰিব লাগে আৰু সেইটোৱে ভাল লাগে আৰু ছাৰ খুব ভাল হয় নেকি অঁ লাইব্ৰেৰীৰ ৰূপক শৰ্মাই দিছে 3 লাখ টকা নাই লাইব্ৰেৰীটো বহুত ধুনীয়া কৰিছে অঁ হয় হয় অঁ লাইব্ৰেৰী হৈ ৰূপক শৰ্মা ছাৰে মানে আমাৰ বিধায়ক হয় সদৰ সমষ্টিৰ তেখেতে 3 লাখ টকা দিছে নহয় জানো এইটো লাইব্ৰেৰী অকল আৰু আমাৰ মাটি পোতাৰ কাৰণে প্ৰায় 21 লাখ মান টকা দিছে আৰু ইফালে মই দেখাম এইটো গোল্ডেন জুবলি স্মাৰক বনাইছে তাতে 5 লাখ দিছে মানে কাম যথেষ্ট দিছে চৰকাৰে হয় হয় তেতিয়াতো ক'ব পাৰিছে ন হয় আহিছোঁ এইটো আমাৰ লাইব্ৰেৰী হয় অঁ লাইব্ৰেৰী একদম সুন্দৰকৈ নতুন নতুন আলমাৰি লগাইছে এইবোৰ অঁ এইবিলাক ড্ৰয়াৰ চয়াৰবোৰ ওপৰত একদম সুন্দৰকৈ লগাইছে কলেজত একদম মজা লাগিছে ছাৰে একদম খুব ধুনীয়াকৈ পাৰ্মিশ্যন দি দিছে একদম ভিডিঅ' বনাবলৈ আৰু ইয়াত চাব পাৰে একদম মজাকৈ লাইব্ৰেৰীবোৰ ধুনীয়াকৈ ৰাখিছে আৰু এইবোৰ একদম ড্ৰয়াৰ চয়াৰ ওপৰত নাছিলে আগতে এইবোৰ স্পেচ ধুনীয়াকৈ বনাই দিছে ছাৰে ষ্টুডেণ্টবোৰে সুন্দৰকৈ পঢ়ি আছে ইয়াতে আৰু মজা এইবোৰ হৈছে লাইব্ৰেৰী খুব ধুনীয়াকৈ ইমান বেছি ৰেছপন্স দিছে ছাৰে খুব বেছি ভাল লাগিছে থেংক ইউ ছ' মাছ বহুত বেছি ভাল লাগিছে এক্স ষ্টুডেণ্টক ইমান বেছি মৰম কৰিছে বহুত ভাল লাগিছে অঁ ইয়াতে স্কেন হ'ব ৱেবছাইটত পাই যাব অঁ আচ্ছা আগতে আমি একদম পূৰা খুচৰি বিচাৰি থাকোঁ ন এতিয়া বহুত মানে এটা মজা বেলেগ আছিলে অঁ ভাল লাগে তথাপি এতিয়া যিমানখিনি ডেভেলপ মানে বহুত উন্নত আজিকালি ল'ৰা ছোৱালীয়ে আৰু এইবিলাক খুচৰি ফুৰিব নতুনকৈ একদম বনাই আছে এইটো স্মাৰক বনাই আছে ন স্মাৰক অঁ এইবোৰ সুন্দৰকৈ অঁ বহুত ধুনীয়া হয় অঁ ৰূপক শৰ্মাৰ ছাৰ হয় সোণালী জয়ন্তী মানে এনেকৈ ঠাকুৰজান কলেজ এমডটো লৈ এনেকৈ ডিজাইন বনাব আৰু গাৰ্ডেনখন ছাৰ আৰু অকণমান ভালকৈ বনাই দিব হয় অঁ এতিয়া 4 বছৰ হ'ল আপোনাৰ অঁ আপোনাৰ 3 বছৰ হৈছে অঁ খুব ধুনীয়াকৈ বনাইছে একদম এইবিলাক গছ ওপৰত কম্পিউটাৰ ক্লাছ কৰে এইপিনে অসমীয়া এম.এ. ডিপাৰ্টমেণ্ট আছে তাতে কম্পিউটাৰ লেব আছে আৰু এটা কম্পিউটাৰ লেব আছে নতুন হয় নেকি নহয় ইয়াৰ ওপৰত আছে ওপৰত যোৱা নাই নহয় কনফাৰেঞ্চ হল আছে নহয় আমাক ছাৰে মানে ভাত চাহ তাহ কি খুৱাই খাবলৈ দিছে আৰু এইবিলাক চাহ খুৱাই মাছ খুৱাই হয় অঁ এইফালে একদম খুব ধুনীয়াকৈ এইফালৰ পৰা ৰাস্তাৰ পৰা আহিও ধুনীয়াকৈ একদম খাই যাব পাৰে কোনোবাই পাৰিলে চাহ তাহ খাই যাব কেণ্টিন খুলি থকা সময়ত কিন্তু মানে পঢ়াখিনি অকণমান ধুনীয়াকৈ কৰিব বিচাৰিছোঁ আৰু ওপৰত গ'লে বহুত ভাল পাবা ওপৰত এবাৰ যাব লাগিব চাবলৈ মোৰ চেনেলটো চাই এতিয়া আমাৰ খোৱা বোৱা চলি আছে এই ছাৰে গাখীৰ চাহ মই গাখীৰ চাহ নাখাওঁ ছাৰ আৰু ইয়াৰ পকৰি আৰু চাটনি পূৰা দি দিছে ইমান ভাল লাগিছে ছাৰে আমাৰ লগত একেলগে মই গাখীৰ চাহ নাখাওঁ দেই খুৰা অঁ মই নাখাওঁ মোৰ একে অঁ কাৰোবাক দি দিয়ক ছাৰ খাওক আৰু বহুত ধন্যবাদ দিছোঁ ছাৰক যিমান ধুনীয়াকৈ আমাক একেলগে বহুৱাই খুৱাইছে আচলতে ছাৰৰ লগত বহিবলৈ একদম ভাল লগা নাই তথাপিও বহি আৰু মৰমী খোৱা আৰু তাই ব্লগ চাই বেয়া পাই কৈ দিছোঁ ভিডিঅ'টোত ইণ্টাৰেষ্টেড নহয় ব্লগৰ প্ৰতি আৰু নাই ইণ্টাৰেষ্টেড নহয় আৰু ন মোৰতো চাব বোলে আৰু ছাৰ ইমান মানে মই সঁচাকৈ ছাৰক বহুত বেছি ভাল পাইছোঁ ছাৰে মানে একদম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে লগতে আৰু শ্বেয়াৰো কৰিছে মোৰ মানে চেনেলটো গতিকে বহুত ধন্যবাদ জনাইছোঁ আৰু স্কুলখনৰ কলেজখনৰ বিষয়ে আৰু অলপ জানিবও আছে বা জনাবও আছে ভিডিঅ'টোত চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু এতিয়া ছাৰে খাই লওক আমিও খাই লওঁ তাৰপাছত লগ পাই কলেজত মানে ভাত
আচৰিত নহয়নে বাৰু আমি এতিয়া কলেজত ভাত খালোঁ এইটো কেণ্টিনতে আমি ভাত খালোঁ আৰু ইয়াতে অকণমান জাষ্ট বহিছোঁ ভাতটো খাই আহি তাতে ছাৰ বাইদেউহঁতেও ভাত খাই আছে সেইটো কাৰণে অকণমান ভাল লগা নাই আৰু সেইটো কাৰণে অকণমান ইয়াতে আহি বহিছোঁহি আৰু ইমান মৰম কৰিছে প্ৰিন্সিপাল ছাৰে প্ৰত্যেকজন ছাৰে লগ পাইছে এক্স ষ্টুডেণ্ট বুলি আমি খুব ভাল ষ্টুডেণ্ট মানে এইটো নহয় যে পঢ়া শুনাত বহুত ভাল হ'লেহে ভাল ষ্টুডেণ্ট বুলি কয় আমি সময়ৰ মূল্য বুজি পোৱা ষ্টুডেণ্ট আছিলোঁ এটা মানে যেতিয়া পঢ়ি আছিলোঁ কলেজত আমি জাষ্ট আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টকেইটাৰ কথাই কওঁ বাকী সিহঁতে মানে আমি কলেজ আহোঁ আৰু ক্লাছ কৰোঁ আৰু লগতে ঘৰত যাওঁ আমি 1 মিনিটো আমি কোনোবা ফিল্ম চাই নুফুৰোঁ বা হলত ঘূৰি নুফুৰোঁ কোনো পাৰ্কত নাযাওঁ কোনো ধৰণৰ হোটেল ৰেষ্টুৰেণ্টত খাই নুফুৰোঁ এনেকুৱা আছিলোঁ আৰু ইমান ভাল লাগিছে কলেজত আহি হয় নহয় আৰু তাকে কৈছোঁ ভিডিঅ'টোত মানে আজি কলেজত আহি ভাত খাইছোঁ কেনেকুৱা মজা লাগিছে ভাল লাগিছে এটা সময়ত আমি পৰঠা এটাও খাব পৰা নাছিলোঁ তেতিয়া এতিয়া মানে কেণ্টিনটো বহুত ধুনীয়াকৈ বনালে আৰু যি মন যায় তাকে খাব পাৰি ন এতিয়া সকলো পায় পকৰীৰ পৰা আদি কৰি গাখীৰ চাহ লাল চাহ ঘুগুনি ডিম বইল ডিম আৰু ভাত মানে একচুৱেলি আমি বিশেষ কাৰণ আমি স্পেচিয়েল গেষ্ট না আমি স্পেচিয়েল গেষ্ট ভাত প্ৰিন্সিপাল ছাৰে অৰ্ডাৰ কৰিছে ভাত বনাব দিছে একদম লগত চাউল আনি ভাত পানী বনাইছে আজি সোমবাৰ কাৰণে নিৰামিষ খাই মই বাৰু খাওঁ আৰু মই এনেও মাংস নাখাওঁৱে বাৰু তাৰপিছতে তথাপিও নিৰামিষকৈ মাংস জোলটো খাওঁ আৰু তাৰপিছতে আৰু এতিয়া মানে খুব সুন্দৰকৈ একদম গৰম ভাত বনাই দিলে আৰু নিৰামিষকৈ আমি খালোঁ মজাকৈ এতিয়া অকণমান ৰেষ্ট লৈছোঁ আৰু কামটো হ'ব আৰু অলপ পিছতে হ'লে আমি যামগৈ আজি আমাৰ ঘৰত থাকিব দেই নাথাকিলে মই এইপিনে দলিয়াই দিম এই ওপৰলৈ যাম নহয় ওপৰৰ পৰা গৈ পেলাই দিম ওপৰত চাই ওপৰত